টেষ্ট অফ মাই কিটচেনলৈ আকৌ এবাৰ আপোনালোকক ৱেলকাম কৰিছোঁ। আপোনালোকে দেখি গমেই পাইছে চাগে আজি মই এটা পনীৰ কাৰী ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ। কিন্তু এইটো অলপ বেলেগ ধৰণৰ, কিয়নো ইয়াত মই এটোপাল অইল ব্যৱহাৰ কৰা নাই, যি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত হেল্ডি হয়। আৰু এই পনীৰ কাৰী বনাবৰ কাৰণে মই লৈছোঁ বিলাহী মিডিয়াম চাইজৰ 2টা, তাৰপাছতে মই লৈছোঁ আদা নহৰুৰ পেষ্ট, পিঁয়াজ 2টা মিডিয়াম সাইজৰ কাটি লৈছোঁ আৰু অলপমান পনীৰ লৈছোঁ। মছলাৰ ৰূপত লৈছোঁ মই হালধি অলপমান, জলকীয়াৰ গুড়ি অলপমান, নিমখ আন্দাজমতে, ধনিয়া গুড়ি অকণমান, 2টা ইলাইচি আৰু এটুকুৰা ডালচেনি লৈছোঁ, অলপমান জিৰা গুড়ি লৈছোঁ আৰু বাদাম কেইটামান লৈছোঁ, যিটো আপোনালোকে 10-15 মিনিটমান তিয়াই ৰাখিব, তেতিয়া পেষ্টটো ভাল বনিব। তেল নোহোৱাকৈনো কেৱল মছলাৰে মই কেনেকৈ পনীৰ কাৰীকণ বনাম চাওঁ আহক। প্ৰথমতে মই গেছটো জ্বলাই লৈছোঁ আৰু এই গেছটোৰ ফ্লেমটো মিডিয়ামত ৰাখিব লাগিব আৰু তাৰ ওপৰত এখন মই পেন উঠাই দিছোঁ। পেনখন গৰম হৈছে। এতিয়া মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। আৰু অলপ সময় তাক মই লৰাই দিছোঁ। এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। এতিয়া মই কাটি লোৱা বিলাহী 2টাও দি দিছোঁ আৰু অলপ মই সময় লৰাই দিছোঁ। আধা মিনিটমান মই এনেদৰেই ভজাৰ পাছত এতিয়া মই যিমানবিলাক মছলা লৈছিলোঁ এই সকলোখিনি মই ইয়াত দি দিম। প্ৰথমতে মই এই ইলাচি আৰু ডালচেনি দি দিছোঁ, জিৰা গুড়ি দি দিছোঁ, ধনিয়া গুড়ি দি দিছোঁ, নিমখ, হালধি, জলকীয়াৰ গুড়ি আৰু লগতে বাদাম কেইটাও একেলগে দি মই ইয়াক অকণমান সময় ভাজিম। যিহেতু ইয়াত মই মছলাখিনি শুকানেই ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে ইয়াত অলপমান পানী মই এতিয়াই দি দিম। এতিয়া মই ঢাকনখন লগাই প্ৰায় 2 মিনিট ধৰি ইয়াক মই সিজিবলৈ দিম। 2 মিনিটৰ পিছত এয়া প্ৰায় সিজি গ'ল, কিন্তু মই ইয়াক এতিয়া পেষ্ট বনাম আৰু সেইকাৰণে এইখিনি মই অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু অলপমান পানী মই এতিয়াই এড কৰি দিছোঁ, কাৰণ মই পিছত আৰু পানী এড নকৰোঁ। তো মই পেনখন আকৌ এবাৰ অকণমান চাফা কৰি লৈ উঠাই দিলোঁ। তাত অলপমান গোটা জিৰা দি দিছোঁ আৰু এখিলা তেজপাত দি দিছোঁ। জিৰাখিনি ৰোষ্ট হ'বলৈ প্ৰায় 2-3 ছেকেণ্ডমান লাগে আৰু প্ৰায় ৰোষ্ট হৈ গৈছে জিৰাখিনি। এতিয়া মই বনাই লোৱা যিখিনি পেষ্ট আছিলে সেইখিনি মই ইয়াতে ঢালি দিম। পেষ্টখিনি দি দিছোঁ। আৰু এতিয়াই মই পনীৰ টুকুৰাকেইটাও লগতে দি দিছোঁ। এতিয়া মই ঢাকনখন লগাই 3 মিনিটৰ কাৰণে আকৌ ৰাখি দিম।
এয়া 3 মিনিটৰ পাছত দেখা পাইছে মাত্ৰ 7-8 মিনিটতেই পনীৰ কাৰীখন তৈয়াৰ হৈ গ'ল। ইয়াত মই আৰু অকণমান গৰম মছলা এড কৰি দিম মাত্ৰ সোৱাদৰ বাবে। আপোনালোকে মছলাবিলাক নিজৰ সোৱাদ অনুসৰি দিব, কম বেছি কৰিব পাৰে। আৰু ই এটা হেল্ডি ৰেচিপি হয় কিয়নো ইয়াত মই তেলৰ ব্যৱহাৰ কৰা নাই। যিসকলে তেল নাখায় তেখেতসকলৰ কাৰণে এইটো এটা হেল্ডি ৰেচিপি। আৰু আপোনালোকে ঘৰত বনাই খাই চাব। যদি ভাল পায় মোক কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ মই এনেদৰেই ভিডিঅ'বিলাক আনি থাকিম।